হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এয়া ৰাতিপুৱা 8 বজাৰ ভিউ হয়। আৰু এয়া আমাৰ মোহিনীক গা ধুই থকা হৈছে। তাই মানে গৰম উঠিছিলে আৰু মই পুখুৰী পাৰলৈ যাওঁতে তাই পুখুৰীটোৰ ওচৰতে শুই দিছে আৰু পানী ছটিয়াই দিলে খুব ভাল পাইছিলে। মই সেয়েহে ভাবিলোঁ তাই গাটো ধুবলৈ ইচ্ছা কৰিছে, মাজে মাজে গা ধুৱাওঁ তাইক। আৰু এনেদৰে গা ধুৱাই থ'লে তাই চাফা হৈ থাকে আৰু দেখিবলৈও ধুনীয়া লাগে। এয়া তাই বৰ ভাল পাইছে ধুই, গা ধুবলৈ পাতি দিছে আৰু গা ধুৱাই হৈ গ'ল। তাৰপাছত এয়া মই ইনডোৰ প্লাণ্ট কিছুমান আছিলে, তাতে কেইটামান প্লাণ্টত পৰুৱা বাঁহ ধৰিছে, সেয়েহে মই পানী মাৰি দিছোঁ। আৰু ঘৰতে আনি থোৱা পৰুৱা মৰা দৰৱো আনি থোৱা আছিলে, আজি নতুনকৈ ব্যৱহাৰ কৰিছোঁ। প্লাণ্টত এনেই বাৰু টাইলছত ব্যৱহাৰ কৰোঁ পৰুৱা হ'লে, আৰু প্লাণ্টত ব্যৱহাৰ কৰা নাই। আৰু এনেদৰে শিপাবিলাক সিহঁতি পৰুৱাবোৰে খাই পেলাই মৰি যায়, আৰু সেই গতিকে মই আজি ট্ৰাই কৰি চাইছোঁ পৰুৱা মৰা দৰৱৰ লগত পানী মিহলাই। এয়া পৰুৱাবিলাক আঁতৰি গৈছে। আৰু 3-4টামান প্লাণ্টত এনেদৰে পৰুৱা বাঁহ ধৰিছিলে, মই চোৱা নাছিলোঁ। আজি দেখি আকৌ পানী অলপ দি দিছোঁ পৰুৱা মৰিবৰ কাৰণে দৰৱটো মিলাই, কিয়নো আগতে এনেকৈ পৰুৱা হয় আৰু ফুলবিলাক মৰি যায়। এয়া পৰুৱাবিলাক পলাইছে পানী পাই। আৰু এইফালে এয়া ঘৰত লগাবৰ কাৰণে বুটিন লগাই লৈছে। আৰু এয়া মই পৰ্দাৰ কাপোৰ কেইখনমান তিয়াই ৰাখিছোঁ, এইপিনে ৱাশ্বিং মেচিনতো তিয়াই ৰাখিছোঁ, কিয়নো ৱালখন ভঙাৰ পাছত বহুত লেতেৰা জমা হ'ল। আৰু সেইবিলাক মই এতিয়া লাহে লাহে পৰ্দাবিলাক ধুই দিছোঁ, আৰু আছে ধুবলৈ, লাহে লাহে ধুই থাকিম। আৰু এইফালে আমাৰ কাষৰ খুৰা ঘৰতো কাম চলি আছে। আৰু এইফালে আমাৰ ভিতৰত এয়া বেডৰুমত কালাৰ কৰি আছে। এয়া লগতে এয়া কিটচেনতো কাম চলি আছে, চিজ পেপাৰ মাৰি আছে কালাৰ কৰিবলৈ। এয়া ওপৰত মাৰি হৈ গ'ল কালাৰ, আৰু এতিয়া বিমকেইটা আৰু খুঁটাকেইটা অলপ বেলেগ কালাৰ দিয়া হ'ব। এনেদৰে কালাৰ কৰি থকা হৈছে দুইজনে। এয়া মোহিনীয়ে এটা নাইপিয়া সাপ ধৰি আনিছে চিকাৰ কৰি, আৰু তাই খাবলৈ অনা নাছিলে, তাই খেলি খেলি পিছত এৰি দিলে। হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু এতিয়া মই মাৰ ঘৰত আছোঁহি। কাইলৈ দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধ আছে, আৰু কাম আগবাঢ়িছে বাৰু। এয়া ৰভা দিয়া কাম হৈছে সৰু সুৰাকৈ, আৰু পাছফালেও ৰভা দিয়া হৈছে। আৰু এয়া এইবিলাক বজাৰ কৰি থোৱা হৈছে কাইলৈ শ্ৰাদ্ধ দেউতাৰ, যিহেতু বছৰেকীয়া শ্ৰাদ্ধ কৰিছে কাইলৈ দিনটোত। আৰু দিনতো অলপ অলপ ভিডিঅ' কৰি ৰখা হৈছে। আৰু আমাৰ ঘৰততো ভিডিঅ' কৰিব পৰা অৱস্থা হৈ থকাই নাই, গোটেই লেতেৰা হৈ আছে, সেয়েহে কালিৰ ভিডিঅ' দিয়া নহ'লে। আৰু যিখিনি পাৰোঁ আজি দিম ভিডিঅ'। আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেন্তে লাইক আৰু কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া মা বহি আছে ইয়াতে। কাইলৈ যিহেতু বছৰেকীয়া শ্ৰাদ্ধ আছে দেউতাৰ, সেই হেতুকে এয়া বৰমা আৰু পেহী আৰু আলহী গোট খাইছে সকলো। আৰু এতিয়া মই ঘৰলৈ যাওঁ, ওচৰতে ঘৰটো, আগতেও দেখুৱাইছোঁ। এয়া আমাৰ ছোৱালী চাইকেল চলাই আহিছে। এয়া কিচেনটো কমপ্লিট হৈ গ'ল কালাৰ কৰি। আৰু এইবিলাক ফ্ল'ৰবিলাক খুব লেতেৰা হৈ আছে পানী ঢালি দিলে। আৰু এতিয়া মোৰ কাম বাঢ়িলে, আৰু সদায় এইকেইদিন মই গধূলি গধূলি এইবিলাক সাৰি মুচি চাফা কৰি ৰাখিছোঁ। আৰু এয়া বেডৰুমৰো হৈ গ'ল প্ৰায় কালাৰ কৰি। হেল্ল', আকৌ ভিডিঅ'টো শ্বুট কৰিছোঁ, আৰু ৰাতি সময় হৈছে 8 বাজিছে। আৰু এতিয়াও গোটেই কামখিনি কৰি হোৱা নাই, ৰুমটো অলপ চিজিল কৰি আছোঁ, যিহেতু কালাৰ কৰি হৈ গ'ল আমাৰ বেডৰুমটো। এয়া দেখুৱাই দিছোঁ।
কালাৰ কৰি হৈ গ'ল আৰু এতিয়া কাম শেষ হোৱা নাই, কৰিম আৰু অলপ বাকী আছে কাম। তেতিয়াহ'লে আকৌ লগ পাম ভিডিঅ'টোত। সেয়া ৰাতি 10 বাজি গৈছে আৰু খুব ভাগৰ লাগিছে কাম কৰি, আৰু আজি দিনটো বহুত কাম কৰা হ'ল আৰু সকলো কাম কৰি হৈ গ'ল। এতিয়া ৰাতি 10 বাজি গৈছে, সকলো কাম কৰি গা পা ধুই আহিলোঁ। যদি আজি ভিডিঅ'টো ভাল পায় তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব কেনে পালে, আৰু সকলোকে শুভৰাত্ৰি।